নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেলটো। বন্ধুসকল, আপোনালোকৰ কাৰণে খুব এটা ভাল খবৰ লৈ আহিছোঁ। যিসকলে নেকি লামডিঙৰ উপহাৰ কুপন খেলৰ টিকট লৈছিলে আৰু ওৰাঙৰ উপহাৰ কুপন খেলৰ টিকেট লৈছিলে, সেই সকলৰ কাৰণে খুব এটা ভাল খবৰ আহি পৰিছে। আৰু লামডিঙৰ উপহাৰ কুপন যিখন লামডিং চিতলাবাৰীত হ'বলগীয়া যোৱা 10 ছেপ্টেম্বৰ তাৰিখে হ'বলগীয়া উপহাৰ কুপন খেলখন, সেই খেলখন যিহেতু হাইকোৰ্টৰ ফালৰ পৰা বাতিল কৰা হৈছিলে, পোষ্টপন কৰা হৈছিলে, খেলখন পিছুৱাই দিয়া হৈছিলে। সেই গতিকে আৰু সেই খেলখনৰ এতিয়া ভাল খবৰ আহি পৰিছে। বহুতে ভাবি আছে যে খেলখন আকৌ কেতিয়াকৈ পতা হ'ব। বহুতে মোক কমেণ্ট কৰি আছে, বহুতে মোক মেছেজ কৰি আছে, ফোন কৰি সুধি আছে। তো সেইসকলৰ কাৰণে খুব এটা ভাল খবৰ আহি পৰিছে, কাৰণ খেলখনৰ ফাইনেল ডেট আকৌ আহি পৰিছে। কোন তাৰিখে আকৌ খেলখন অনুষ্ঠিত কৰা হ'ব, সেই খেলৰ ডেট মই আপোনালোকক দিবলৈ আজি চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই যাব। এণ্ড ভিডিঅ'টো চাই কেনেকুৱা পায় প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকৈ নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ' দিওঁ চব আপোনালোকে চাবলৈ পাব। লগতে এই লামডিঙৰ উপহাৰ কুপন খেলৰ ৰিজাল্ট এণ্ড লগতে ওৰাঙৰ উপহাৰ কুপন খেলৰ ৰিজাল্ট আপোনালোকে মোৰ এই চেনেলৰ জৰিয়তে পাব। আৰু লগতে আপোনালোকে যদি লাইভ খেলখন যদি আপোনালোকে চাব বিচাৰে, তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব। তাত গৈ পেলাই মোৰ যিটো ফেচবুক পেজৰ লিংক দি থোৱা আছে, অফিচিয়েল ফেচবুক পেজৰ লিংক দি থোৱা আছে, সেই পেজটো আপোনালোকে ফ'ল' কৰি ল'ব। তাত আপোনালোকে লাইভটো চাবলৈ পাব, ঠিক আছে। চ' বন্ধুসকল, কি আছে সেই ভাল খবৰটো, কোন তাৰিখে খেল পৰিছে, দুইখন খেলৰ কথা মই আপোনালোক ধুনীয়াকৈ জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাই থাকক, ঠিক আছে। তেন্তে বন্ধুসকল, বেছি দেৰি নকৰি আহক চিনেমা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, ওৰাঙৰ উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'ব লাগিছিলে যোৱা 15 ছেপ্টেম্বৰ তাৰিখে। আৰু সেইদিনাখন এডিআৰিৰ এক্সাম থকাৰ বাবে, পৰীক্ষা থকাৰ বাবে সেই খেলখন সেইদিনাখন বাতিল কৰা হৈছিলে। আৰু সেই খেলখনৰ পুনৰ খেলোৱাৰ ডেট অহা 22 ছেপ্টেম্বৰ তাৰিখে দিছিলে, ঠিক আছে। আৰু অহাকালি হৈছে 22 ছেপ্টেম্বৰ, আৰু সেই অহাকালিলৈ এই ওৰাঙৰ উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে ওৰাঙত, ঠিক আছে। য'ত আপোনাৰ কুপনৰ মূল্য আছিলে মাত্ৰ 100 টকা। আৰু সেই খেলখনৰ আপোনাৰ ৰিজাল্ট মোৰ এই চেনেলতে পাব। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে এতিয়া আমি ক'বলৈ গৈ আছোঁ লামডিঙৰ উপহাৰ কুপন খেলখনৰ বিষয়ে, যিখন খেল আপোনালোকে বহুত আশাৰে ৰৈ থকা এখন উপহাৰ কুপন খেল, অসমৰ বৃহৎ এখন সৰ্ববৃহৎ উপহাৰ কুপন খেল, য'ত আপোনাৰ 200টাকৈ উপহাৰ দিয়া আছিল, য'ত এজেণ্ট প্ৰাইজ আৰু কুপন প্ৰাইজ মিলি পেলাই, ঠিক আছে। আৰু কুপনৰ মূল্য আছিলে মাত্ৰ 200 টকা। আৰু খেলখন পাতিবলগীয়া আছিলে সাৰ্বজনীন চিতলাবাৰী ডেভেলপমেণ্টৰ ফালৰ পৰা। আৰু খেলখন অনুষ্ঠিত হ'বলগীয়া আছিলে 10 ছেপ্টেম্বৰ 2024, আৰু টাইম আছিলে বিয়লি 2টা বজাত, ঠিক আছে। আবেলি 2টা বজাত খেলখন অনুষ্ঠিত হ'বলগীয়া আছিল, য'ত আপোনাৰ প্ৰথম পুৰস্কাৰ হিচাপে আছিলে ৰেঞ্জ ৰ'ভাৰ, 2 নম্বৰ পুৰস্কাৰ আছিলে BMW, ফৰ্চুনাৰ, ঠিক তেনেকৈ কৰি আপোনাৰ টোটেল 100টাকৈ কুপন প্ৰাইজ দি আছিলে, আৰু 100টা দি আছিলে এজেণ্ট প্ৰাইজ। আৰু সেই খেলখনৰ যিহেতু সময় আহি পৰিছে, খেলখন আকৌ পুনৰ পাতিবৰ বাবে কমিটি মানুহ সাজু হৈছে। আৰু যিহেতু আমি গম পাইছোঁ খেলখনৰ ডেটো অলৰেডি দিছে, আৰু অহা বুধবাৰলৈ আপোনালোকৰ প্ৰেছ মিটিঙৰ জৰিয়তে আপোনালোকে গম পাই যাব খেলখনৰ নিউজত, আৰু সকলোতে দি দিব যে খেলখনৰ ডেটটো তাতো দি দিব। কিন্তু মই আপোনালোকক আগতীয়াকৈ দি দিছোঁ, খেলখন খুব সোনকালে হ'বলৈ গৈ আছে। অহা 2 অক্টোবৰ তাৰিখে লামডিঙৰ উপহাৰ কুপন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে আবেলি 2টা বজাত, ঠিক আছে। 2 অক্টোবৰ তাৰিখে খেলখন অনুষ্ঠিত হ'ব বুলি আমাক জনাইছে। গতিকে অহা বুধবাৰলৈকে আপোনালোকে সম্পূৰ্ণ লিখিতভাৱেও পাই যাব। গতিকে চিন্তা কৰিব নালাগে। গতিকে যিসকলে নেকি চিন্তা কৰি আছিল যে খেলখন কেতিয়াকৈ অনুষ্ঠিত হ'ব, সেইবাবে আজি মই আপোনালোকক ফাইনেল ৰিজাল্টটো দি দিছোঁ। অহা 2 অক্টোবৰ তাৰিখে খেলখন পাতিব বুলি তেওঁলোকে জনাইছে, ঠিক আছে। যিখন লামডিঙৰ আটাইতকৈ ডাঙৰ উপহাৰ কুপন খেল, অসমৰ আটাইতকৈ এখন ডাঙৰ উপহাৰ কুপন খেল, যিখন খেল আপোনাৰ 21 বছৰীয়া উপহাৰ কুপনৰ খেল, যিখন 21 বছৰ পুৰণা উপহাৰ কুপনৰ খেল, সেই খেলখন প্ৰতি বছৰে খুব ধুনীয়াকৈ পাতি গৈ আছিলে। কিন্তু সেই খেলখন সেইদিনাখন 10 ছেপ্টেম্বৰ দিনাখন হাইকোৰ্টৰ ফালৰ পৰা পাতিব নিদিয়াৰ বাবে খেলখনৰ আকৌ হাইকোৰ্টৰ ফালৰ পৰা সকলো তেওঁলোকে মীমাংসা কৰি এতিয়া যিহেতু খেলখনৰ আকৌ নতুন ডেট আহি পৰিছে। গতিকে মই আপোনাক কৈ দিছোঁ অলৰেডি, অহা 2 অক্টোবৰ তাৰিখে খেলখন অনুষ্ঠিত কৰা হ'ব আবেলি 2টা বজাত, ঠিক আছে। তো আপোনালোকে সেই দিনটোলৈ অপেক্ষা কৰক। কোনে পাব ৰেঞ্জ ৰ'ভাৰ, কোনে পাব BMW, আৰু কোনে পাব JCB, টাটা আল্ট্ৰাবাছ, সকলোবিলাক আপোনালোকে চাবলৈ পাব মোৰ এই চেনেলৰ জৰিয়তে। গতিকে সকলোৱে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, আৰু ভিডিঅ'টোত লাইক এটা কৰক, আৰু আপোনালোকৰ মতামত প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। এণ্ড চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকৈ মই নতুন নতুন ইনফৰ্মেশ্যন ভিডিঅ' দি থাকোঁ, এনেকুৱা উপহাৰ কুপনৰ ভিডিঅ' দি থাকোঁ, চব পোনপ্ৰথমে আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰি নথয়, তেতিয়াহ'লে আপোনালোকক মই যেতিয়া এইবিলাক খেলৰ নতুন নতুন আপডেট দিম তো আপোনালোকে নাপাব। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ঠিক আছে। চব বন্ধুসকল আজিলৈ ইমানে, পুনৰ নতুন এটি ভিডিঅ' সৈতে আপোনালোকক লগ পাম, বাই।